নমস্কাৰ বন্ধুসকল, মই অভিনৱে আপোনালোক সকলোকে ডিজি আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমান সৰু বৰ ব্যৱসায় প্ৰতিষ্ঠান আছে, যিবোৰে ডিজিটেল মাৰ্কেটিঙৰ সুবিধা ল'ব পৰা নাই বা যিসকলে ডিজিটেল মাৰ্কেটিঙৰ বিষয়ে নাজানে, তেওঁলোকৰ সুবিধাৰ্থে আমি ডিজি আসামৰ পৰিয়াল আগবাঢ়ি আহিছোঁ। ডিজি আসামৰ এই ইউটিউব চেনেলটোৰ দ্বাৰা আমি ডিজিটেল মাৰ্কেটিংনো কি হয়, ইয়াৰ সুবিধাসমূহ কি কি, ডিজিটেল মাৰ্কেটিং কেনেদৰে কৰা হয়, ইয়াৰ দ্বাৰা থলুৱা ব্যৱসায়ীসমূহ কেনেদৰে লাভান্বিত হ'ব, এই সকলোবোৰ কথা অতি সহজভাৱে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি ডিজিটেল মাৰ্কেটিং আৰু ইয়াৰ সুবিধাসমূহৰ বিষয়ে আপোনালোকক এটা থুলমূল আভাস দিম। ডিজিটেল মাৰ্কেটিং হ'ল এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যৱসায়ীসকলে দোকানত বিক্ৰী কৰা প্ৰডাক্ট বা ছাৰ্ভিচসমূহৰ বিষয়ে ছ'চিয়েল মিডিয়া বা অন্য ডিজিটেল মাধ্যমৰ দ্বাৰা গ্ৰাহকৰ মাজত প্ৰচাৰ কৰিব পাৰে। প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে সকলো মানুহৰ হাতে হাতে স্মাৰ্টফোন আহি পৰিছে আৰু তাৰ লগে লগে বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া যেনে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ইত্যাদিৰো ব্যৱহাৰ বাঢ়িছে। গতিকে ব্যৱসায়ীসকলৰ বাবে ই এটা অতি ভাল সুযোগ, কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকে অতি সহজতে আৰু অতি কম খৰচতে গ্ৰাহকৰ মাজত নিজৰ প্ৰডাক্ট বা ছাৰ্ভিচসমূহ প্ৰচাৰ কৰিব পাৰে। ডিজিটেল মাৰ্কেটিঙৰ আন বহুতো সুবিধা আছে, যেনে ডিজিটেল মাৰ্কেটিং যিহেতু অনলাইন যোগে হয়, গতিকে ই অতি কম খৰচতে আৰু অতি কম সময়ৰ ভিতৰতে অধিক ফলাফল দিব পাৰে। ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা সৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহক গ্ৰাহকৰ দৃষ্টিগোচৰ হ'ব পাৰে আৰু ব্যৱসায়ত অধিক লাভৱান হ'ব পাৰে। তাৰোপৰি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহে গ্ৰাহকক ব্যক্তিগত পৰ্যায়ত অৰ্থাৎ স্থান, বয়স, উপাৰ্জন, লিংগ আদি ভেদে নিজৰ প্ৰডাক্ট বা ছাৰ্ভিচসমূহ গ্ৰাহকৰ মাজত প্ৰচাৰ কৰিব পাৰে আৰু ব্যৱসায় বৃদ্ধিৰ সুযোগ লাভ কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি ভিডিঅ'টো সন্দৰ্ভত কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্টত জনাব। ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোও প্ৰেছ কৰি দিব। ধন্যবাদ।